যদি সংসাৰত সন্তানেই নাথাকে তেনেহ'লে সেই সংসাৰত কি মূল্য আছে এইখিনিতে মনিতাই কৰন্ত ক্ৰন্দন এদিনাখন মহামুনি বুলি ল'ব মনিতা দুখ নকৰিবা অহে প্ৰিয়া তুমি দুখ নকৰিবা তুমি তাপা দেখি পাৰ্বতী কোনফালে যোৱা হেৰা পাৰ্বতী ভক্তই মাতিছে মোক চাই আহো ৰবা ৰবা মই বিলাক জানো হা ঐ আহি বুলি মহাদেৱ বেগতে প্ৰণাম লাগে তেতিয়া মহাদেৱে মনে মনে ভাবে কি ভাবে পাৰ্বতীয়ে কোৱা কথাটো হয় ভক্ত আচলতে মোক এনে নামাতে মোৰ পৰাই ল'বলৈহে মাতে আৰু আজি পাৰ্বতীৰ কথা ৰাখিম ভাবি চিন্তিহে ভক্তক বৰ দিম কি ক'লা তোমালোকক পুত্ৰবৰ লাগে তেনেহ'লে ভালমতেই শুনি লোৱা কি বই বোলন্ত পুত্ৰবৰ লাগিবই তেনেহ'লে শুনা তোমালোকে পুত্ৰবৰ পাবা কিন্তু দুজন পুত্ৰৰ এজনহে পাবা এজন পুত্ৰ হ'ব ধাৰ্মিক মহাজ্ঞানী মহামুনি মহাপণ্ডিত আৰু সেই পুত্ৰ দেখিবলৈ একেবাৰে কুৎসিত হ'ব আৰু তাতকৈ দুখৰ কথা হ'ল সেই পুত্ৰৰ আয়ুস হ'ব মাত্ৰ 12 বছৰ অত্যাচাৰী বেভিচাৰী
খাই সুৰাপান কৰিব আৰু সেই পুত্ৰ দেখিবলৈ মোৰ পুত্ৰ কাৰ্তিকতকৈও ধুনীয়া হ'ব আৰু সেই পুত্ৰৰ আয়ুস হ'ব 1000 বছৰ এতিয়া তোমালোকে চিন্তা কৰি কোৱা তোমালোকক ভাল পুত্ৰ লাগিব নে বেয়া পুত্ৰ লাগিব কথা শুনি দুয়োজনে বিপদত পৰিলা